নমস্কাৰ এভৰিৱান। আজি আপোনালোকলৈ মই কলডিল আৰু পাৰ মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। এয়া চাওকচোন, এই ৰেচিপিটো মোৰ মায়ে বনাইছিল। কেনেকৈ ঘৰতেনো কলডিল আৰু পাৰ মাংস বনাইছিল আপোনালোকে চাই থাকিব। ইয়াৰ বাবে মায়ে লৈছিল পিঁয়াজ, আদা নহৰু, হালধি, জলকীয়া দুটা, জালুক, মিট মছলা, জিৰা মছলা আৰু ধনিয়া মছলা। ইয়া কেনেকৈ বনাইছে আমি চাম এতিয়া। পিঁয়াজখিনিৰ লগতে আদা নহৰু লগতে তেওঁ দি দিছে। অলপ ৰঙচুৱা হ'লৈকে ভাজি থাকিব এতিয়া। জালুক অলপ দি দিছে। লগতে মছলাখিনিও দি দিব। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। মাংসখিনি দিয়া হৈছে এতিয়া। পিঁয়াজ অলপ পিছত দি দিছে। এতিয়া ভালদৰে মাংসখিনি লৰাই ল'ব। ইয়াতে অলপ নিমখ দি দিছে। মাংসখিনিত লাহেকৈ এটা কালাৰ আহিছে। অলপ ঢাকোন দি ৰাখি দিব এতিয়া। কলডিলখিনি ভালদৰে ধুই পানীখিনি টুকি মাংসখিনি তেতিয়া দি দিব। মাংসখিনি যিহেতু ধুনীয়া এটা কালাৰ হৈ গ'ল, এতিয়া কলডিলখিনি মাংসত দি দিছে। আপোনালোকে পাৰ মাংসৰ লগত কলডিল দি খাইছেনে জনাবচোন। খাবলৈ খুবেই টেষ্টি হয়। লগতে আপোনালোকে এইটোও জনাব যে আপোনালোকে কিহৰ লগত পাৰ মাংস ৰান্ধি খায়। যদি মোৰ মায়ে বনোৱা কলডিল আৰু পাৰ মাংসৰ ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আগলৈ দিয়া ৰেচিপিবোৰ চাই থাকিব।
ৰেচিপিটো একেবাৰে চিম্পুল। কম পৰিমাণৰ বস্তু দি ৰান্ধিছে। কলডিল আৰু মাংসখিনিৰ কালাৰ আহি গ'ল এতিয়া। এয়া আমাৰ ৰেডি হৈ গ'ল কলডিল আৰু পাৰ মাংস ৰেচিপি।